আমাৰ এই 5 বছৰত আমি 17 বছৰতকৈ কি নতুন পালোঁ বা আমি কি লাভান্বিত হ'ব পাৰিলোঁ আৰু আমাৰ প্ৰমোদবড়ো ডাঙৰীয়াই আমাৰ কাৰণে কি নতুন দেখুৱালে যেটো তেখেতে কৈ থাকে কিছু মাহৰ ভিতৰতে BTR চুক্তি হোৱাৰ পিছত সুইজাৰলেণ্ড বনোৱাৰ সিদ্ধান্ত এটা লৈছিলে যে BTCৰ বাহিৰত আমি যাব লগা দৰকাৰ বা প্ৰয়োজন নাই এতিয়া সুইজাৰলেণ্ড আমাৰ বড়োলেণ্ডটোৱে হ'বলৈ গৈ আজি নিজে নিজৰ দল সংগঠনৰ কাৰণে কাম কৰিবলৈ সুযোগটো পাইছে মুহূৰ্তত সঁচাকৈ ৰাইজক লাভান্বিত কৰিব পাৰে আৰু কাৰ কাৰ্যকাল সময়ত আমি সঁচাকৈ লাভান্বিত হ'ব পাৰিছিলোঁ আৰু কাৰ চৰকাৰ থাকিলে BTC আৰু উন্নয়নৰ দিশত আগুৱাই যাব বুলি সেই চিন্তাধাৰাই দি যে 17 বছৰৰ কথা মই কৈ আছোঁ ভিডিঅ'ত 5 বছৰৰ কথা কৈ আছোঁ BTC আৰু BTR যেটো বিতৰ্ক হৈ থাকে আৰু শান্তি আহিলে বুলি যে আমাৰ সন্মানীয় CM তেখেতে কৈ থাকে ভিডিঅ'ৰ উদ্দেশ্যত যোৱাৰ আগতে সকলো ভিউৱাৰ্ছসকলক হেল্ল' SB ব্লগ চেনেলৰ হৈ মই প্ৰথমতে ক্ষমা খুজিব বিচাৰিছোঁ কিয়নো এইটো আজি প্ৰথমবাৰৰ কাৰণে মই অসমীয়াত সেইটো মোৰ ব্লগ চেনেলত মোৰ চেনেলৰ যোগেদি আপোনালোকৰ ওচৰত কিছু কথা বা কিছু আপডেটছ আমাৰ যেটো BTCৰ বিষয় BTR ৰিজনৰ বিষয় বা হ'বলগীয়া যেটো 2025ৰ ইলেকশ্যনৰ বিষয় প্ৰথমতে সকলোকে হেল্ল' SB ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে কমেন্টছ কৰাৰ আগতে ভিডিঅ'টোৰ মূল্য উদ্দেশ্যটো মেইন উদ্দেশ্যলৈকে আপোনালোকে গৈ পাই ফেলাই বুজি ফেলাই চিন্তা কৰি কমেন্টছ কৰিব আপোনাৰ কমেন্টছে মোক আৰু সাহস দিব বা আপোনাৰ যেটো অপিনিয়ন হিটো মই জানিবলৈ পাম আৰু সেই অপিনিয়ন মৰ্মে আৰু নতুনকৈ আপডেট আপোনালোকৰ ওচৰত মই দিব পাৰিম বেছি প্ৰলং নকৰাকে ভিডিঅ'টো আৰম্ভ কৰিবলৈ হাতত ললো আজি তাৰিখত যদি আমি ক'বলৈ যাওঁ সন্মানীয় আমাৰ প্ৰমোদবড়ো ডাঙৰীয়াৰ লগত প্ৰমোদবড়ো ডাঙৰীয়াৰ UPPL পাৰ্টি এলায়েন্স BJP পাৰ্টি চৰকাৰ বৰ্তমান চলি আছে আমাৰ BTC এতিয়া বহুত চৰ্চিত হৈছিল যে BTR চুক্তিৰ বিষয়লৈ বহুত বিতৰ্ক হৈছে বা হৈও আছে আজি তাৰিখত যেটো BJP দলে স্পষ্টকৈ অকলেই আহি থকা কাউন্সিল ইলেকশ্যনত কন্টেষ্ট কৰিম বুলি সিদ্ধান্ত ল'লে এতিয়া আমি অলপ আগত কি গম পাইছিলোঁ যে BTC যি চৰকাৰ চলি আছে UPPL BJP GSP আৰু AGP এলায়েন্স যেটো চৰকাৰ চলি আছিলে বৰ্তমান হেতু এতিয়ালৈকে বাহাল আছে কিন্তু স্পষ্টকৈ দিলীপ শইকীয়া ডাঙৰীয়াই কৈ দিছে যে BJPয়ে আহি থকা সময়ত অকলেই কন্টেষ্ট কৰিম বুলি এতিয়া BJP কি ৰোল ল'ব কি ষ্ট্ৰেটেজি ল'ব এটো আমি আহি থকা সময়ত এটো ভালদৰে গম পাম বৰ্তমান মই আপোনালোকৰ ওচৰত BTC আৰু BTRৰ বিষয় কিছু কথা ক'বলৈ বিচাৰিছোঁ হিটোৱে যে মাজে আমাৰ প্ৰমোদবড়ো ডাঙৰীয়াই যে কৈ থাকে আজি শান্তি আহিলে মাজে নহয় ভুল হ'ব তেখেতে অনাবৰ মিডিয়া পাৰ্সনে তেখেতক যদি সোধপোছ কৰে বাইট যেতিয়া লয় তেতিয়া তেখেতে বহু সময় আমি দেখা পাওঁ যে আজি 17 বছৰত ৰাইজে কি পালে কি হেৰুৱালে হিটোৰ বিষয় তেখেতে কয় মই হিটোৰ বিষয়ত লৈ মই আহি আছোঁ ভিডিঅ'ত এতিয়া তেখেতৰ কোৱাৰ দৰে মই ক'ব বিচাৰিছোঁ যে শান্তি আহিছে বুলি ক'লে এতিয়া মই আপোনালোকক সুধিব বিচাৰিছোঁ যে সঁচাকৈ শান্তিটো আহিছেনে আপোনাৰ ঘৰৰ অৱস্থা বা যিকোনো আপোনাৰ পাৰ্সোনেল লাইফ আপোনাৰ কেৰিয়াৰক লৈ বা আপোনাৰ যেটো বেপাৰ বাণিজ্য হিবিলাকত শান্তি আহিছেনে আজি আমি দেখা পাওঁ বহুত কিছু মূল্য বৃদ্ধি আৰু বেপাৰ বাণিজ্যৰ বা যিকোনো ষ্টেবল হৈছেনে যোৱা 17 বছৰৰ কথা তেখেতে কৈ আমি ক'ব বিচাৰিছোঁ যোৱা 17 বছৰৰ কথাটো আপুনি বাদ দিয়া এই 5 বছৰত আপুনি ৰাইজৰ কাৰণে কি প্ৰথম প্ৰশ্নটো হিটো হ'ব লাগে যে আমি এই 5 বছৰত কি পালোঁ কি হেৰুৱালোঁ যোৱা 17 বছৰৰ কথা আমি চিন্তা কৰিও লাভ নাই ভাবিও লাভ নাই যেহেতু হিটো গ'ল 5 বছৰত কি পালে মই ভিডিঅ'টো বেছিকৈ দীঘলীয়া বনাবলৈ ভাবা নাই যেটো মই সমূহকে শৰ্ট কৈ মই ভিডিঅ'টো কম আৰু এইখিনিতে আপোনালোকে হয়তো গোটাইখিনি কথা নহ'লেও কিছু হ'লেও বুজি পাব সো মই বহুতখিনি কথা ক'লোঁ মই আকৌ একবাৰ ৰিপিট কৰিবলৈ বিচাৰিছোঁ যে 17 বছৰৰ কথা মই কৈ আছোঁ ভিডিঅ'ত 5 বছৰৰ কথা কৈ আছোঁ BTC আৰু BTR যেটো বিতৰ্ক হৈ থাকে আৰু শান্তি আহিলে বুলি যে আমাৰ সন্মানীয় CM
তেখেতে কৈ থাকে সো 5 বছৰত আমি কি পালো প্ৰথমতে হিটো আলোচনা কৰো 5 বছৰত আমি কি পালো কি হেৰুৱাল আজি আমি 5 বছৰত দেখা পাইছো যে এটা কোলিয়েশন গভৰ্নমেন্টটো ফৰ্ম হল যেন হক নতুন সৰকাৰ এটা আমি পালো সো নতুন যেতিয়া আমি কিবা এটা বস্তু হক বা যিকোনো সিদ্ধান্তই হক বা যি হক কিবা এটা পুৰণাৰ হলনি নতুন যেতিয়া আহে আমি সদায় এটা নতুন অনুভৱ লৈ এটা নতুন বিচাৰ ধাৰাই দি এটা নতুন এক্সপেক্টেশন এদি আমি উলাই আহো তেতিয়া আমি এক্সপেক্ট কৰো কি যে যোৱা বাৰতকৈ এবাৰ ভাল হ'ব এটা ৰাইজক খুদিব বিচাৰিছো আপোনালোকে এটো কমেন্টছত জনাই দিব যে আমাৰ এই 5 বছৰত আমি 17 বছৰতকৈ কি নতুন পালো বা আমি কি লাভান্বিত হ'ব পাৰিলো আৰু আমাৰ প্ৰমোদবড়ো ডাঙৰীয়াই আমাৰ কাৰণে কি নতুন দেখুৱালে যেটো তেখেতে কৈ থাকে কিছু মাহৰ ভিতৰতে বিটিআৰ চুক্তি হোৱাৰ পিছত সুইজাৰলেণ্ড বনোৱাৰ সিদ্ধান্ত এটা লৈছিল যে বিটিচিত বাহিৰত আমি যাব লগা দৰকাৰ বা প্ৰয়োজন নাই এতিয়া সুইজাৰলেণ্ড আমাৰ বড়োলেণ্ডটোৱে হ'বলৈ গৈ আছে এটা মিছা প্ৰতিশ্ৰুতি হিটো গল দ্বিতীয় যদি ক'ব যাওঁ আজি জুনি চুক্তি স্বাক্ষৰকাৰ ডাটা হিচাপে গভৰ্নমেন্টৰ আমি যদি ডাটাটো চাওঁ অমিত শাহে আমাৰ হিদিনাখন এপছৰ যেটো এনুৱেল কনফাৰেন্স আছিলে স্পষ্টকৈ কৈ গৈছে যে 4881 জনক ৰিহেবিলিটেশন দিয়া হৈছে বুলি কিন্তু বাস্তৱত এক্স এনডিবি কেডাৰ্ছ বিলাকে কোৰ হাৰ্ডকোৰ যিকোনো কেডাৰ্ছ বিলাকে অভিযোগ আনিছে যে আজি আমাক বিটিআৰৰ ভোট তালিকা নাম নোহোৱাৰ কাৰণে বঞ্চিত কৰি ৰাখিলে নাকি আমাৰ অধিকাৰ নাছিলে নাকি যেতিয়া সময়ত আমাক লাগিছিল তেতিয়া আমাক যে ব্যৱহাৰ কৰিলে আজি যেটো দিবলগীয়া সময় আহিল আমাক কিয় বঞ্চিত কৰি ৰাখিলে এনেকা বহু প্ৰশ্ন উত্থাপন হৈ আছে ইয়াৰ কিছু ভিডিও বা তেখেতসকলৰ এক্স এনডিবি কেডাৰ্ছৰ বাইটছ আছে মোৰ ওচৰত মই হেকত আপোনালোকক হিটো ভিডিও শেয়াৰ কৰিম তেনেকৈ বহুত ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট পেকেজ চুক্তি দ্বাৰাই দি যি হ'বলগীয়া আছিলে আজি যদি মই কিছু এক্সাম্পল আপোনালোকক দিব বিচাৰিছো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পলিটেকনিক বা বহুখিনি কালচাৰেল কমপ্লেক্স বনোৱাৰ কথা আছিলে আমাৰ বিটিআৰ অন্তৰ্গত যিখিনি ডিস্ট্ৰিক্ট বিলাক আছে লগতে CIT চেন্ট্ৰেল ইনষ্টিটিউট টেকনলজি বৰমাত হ'ব লাগিছিলে হেতু আজি হোৱা নাই দেখা ঠিক তেনেকৈ কেন্দ্ৰীয় বিদ্যালয় নৱোদয় কেন্দ্ৰীয় বিদ্যালয়ৰ সাব সেন্টাৰ 4খন জিলাতে বনাব বুলি প্ৰস্তাৱ দিছিলে তো এনেকৈ বহুত মানে ডেভেলপমেন্টাল ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ যেটো দফামতে আছিলে হেতু আজি ৰূপায়ণ হোৱা আমি দেখা পোৱা নাই এটা সাধাৰণ ৰাইজে হিবিলাক আমি বাদ দি ফেলাই যদি আহো 5 বছৰত যেটো সৰকাৰৰ কৰিব লগা কামখিনি হিটো বিষয় যদি আমি অলপমান নজৰটো দিওঁ আমি কি দেখা পাওঁ আজি ৰাইজে বহুখিনি পাবলগীয়া অধিকাৰৰ পৰা বঞ্চিত হোৱা আমি দেখা পাইছো যেনে গভৰ্নমেন্টৰ ডাটা মতে মিশন বৈষমতি কিবা কিবি এনেকুৱা আছে লেন মিশন লেন মেলা কিবা কিবি আয়োজন কৰিছিলে কিন্তু গভৰ্নমেন্ট অফিচিয়েল ওয়েবসাইটত আপোনালোকে যদি গৈ চাই কিছু হাজাৰ সংখ্যক লেন পাট্টা কিবা কিবি দিয়াৰ ডাটাটো পাব কিন্তু তেখেতসকলে মিটিংত কিবা কিবি প্ৰচাৰ কৰোঁতে লাখৰ কথা কয় লাখ জনক আজি সময়ত আমি মাটিৰ পাট্টা প্ৰদান কৰিছো বুলি তেখেতসকলে কয় এটা হসানা মিছা এটো ৰাইজে আপোনালোকে বিচাৰ কৰিব আৰু যেটো আমি বিটিচিত বসবাস কৰো বিটিচিৰ বিষয়ে আমি চিন্তা কৰিব লাগিব বিটিচিত আমি কি পাইছো কি পোৱা নাই হেতুৰ বিষয়ে আমি স্পষ্টকৈ সবৰে প্ৰাপ্য সবৰে অধিকাৰ আমি জিয়াই থাকিম ইয়াত মৰিম ইয়াত সো আমাৰ ফাৰ্স্ট প্ৰায়োৰিটি হ'ব লাগে বিটিচি এনেকে সেই সিচুৱেচনত যদি আমি চাওঁ আজি যদি সেলফ গভৰ্নেন্সৰ নামত 2003 চনত যে বিটিচি চুক্তি স্বাক্ষৰকাৰ হৈছিল যেটো আজিলৈকে সেই সিস্টেম এডমিনিষ্ট্ৰেচন বা সেই গভৰ্নমেন্টটো আজি চলি আছে অকল বিটিএডিৰ হলনিত বিটিআৰ2 হে চুক্তি দ্বাৰা দি আজি আমি জনাজাত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্টটো হে ৰিনেম কৰি পেলাই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি আজি জনাজাত চুক্তি দ্বাৰাই দি এটা সিদ্ধান্ত খুব ভাল হৈছে বুলি ক'ব লাগিব হেতুৱে যে শান্তি চুক্তিৰ নামত আজি যিখিনি অস্ত্ৰধাৰী দল সংগঠন আছিলে তেখেতসকলে
মেইন ষ্ট্ৰীমত আহি পেলাই সমাজৰ লগত মিলা প্ৰীতিকে সমাজৰ লগত নিজৰ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। এইখিনি ক্ষেত্ৰত কিন্তু আমি শান্তি হোৱা বুলি মানিব লাগিব। এটা কথা হ'ল এইখিনিতে যে যোৱা 17 বছৰত যে তেখেতে কৈ থাকে বহুত ৰাইটছ হৈছিলে, আন্দোলন হৈছিলে, হাই কাইজা হৈছিলে, শান্তি ক'তো নাছিলে। আমি মনত পেলাব বিচাৰিছোঁ, মই কিছু কথা আপোনালোকক মনত পেলাবলৈ মই এই ভিডিঅ' দ্বাৰাইদি বিচাৰিছোঁ। সিয়ে যে ডিভাইড আছাম 50-50 শ্লোগানেৰে, জান দেংগে ৰাজ লেংগে শ্লোগানেৰে হাজাৰ লাখ নিবনুৱা গৰীব দুখীয়া আমাৰ সেই BTC এৰিয়াৰ বড়ো ৰাইজসকলক লৈ পেলাই ৰ'দ বৰষুণ বতাহ পানী ৰেল ৰখো হাইৱে ব্লকেট বিভিন্ন কাৰ্যসূচী কৰি সন্মানীয় প্ৰমোদ বড়ো দেৱৰ এপছুৰ নেতৃত্বত সভাপতি হিচাপে যেতিয়া দায়িত্বভাৰ তেখেতে লৈছিল, সেই সময়ত চৰকাৰৰ বিৰুদ্ধে কোনে আন্দোলন কৰিছিলে। যেহেতু তেখেতে আজি সময়ত কৈ থাকে শান্তি নাছিলে, 17 বছৰত এনেকৈ তেনেকৈ কিবা কিবি হৈছিলে বুলি কয়, সেইটোৱে মনত পেলাব বিচাৰিছোঁ। ডিভাইড আছাম 50-50 শ্লোগানেৰে, জান দেংগে ৰাজ দেংগে শ্লোগানেৰে দিল্লীলৈকে চৰকাৰৰ বিৰুদ্ধে অপ'জ কৰি থকা ব্যক্তিজন কোনে আছিল। সেই সময়ত আৰ্মছেদি ষ্ট্ৰাগল কৰা দল সংগঠন কোনে আছিলে। যিহেতু আজি তেখেতসকলে চৰকাৰত অহাৰ পিছত তেখেতসকলৰ মুখত আমি মিডিয়া পৰ্টেলেদি নিউজ পেপাৰ প্ৰিণ্ট মিডিয়া যিকোনো আমি শুনা পাওঁ যে শান্তি আজিৰ সময়ত আহিল। আজি জীৱন যাপন এটা ব্যক্তিয়ে নিজৰ জীৱন যাপন কৰিবলৈ আজি সুযোগটো পাইছে বুলি কৈছে। কিন্তু সুযোগটো আমি 2023 চনৰ যেতিয়া BLT লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আছাম যে চুক্তি হৈছিলে, সেইটোও শান্তি চুক্তি আছিলে। যেটো আজি আমি ক্ৰেডিট দিব লাগিব সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱক, যে তেখেতৰ নেতৃত্বত আজি আমি ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাইছোঁ, সেই ইউনিভাৰ্চিটিয়ে হওক, চেণ্ট্ৰেল ইনষ্টিটিউট টেকন'লজিয়ে হওক, আজি কেঞ্চাৰ হস্পিটেলেই হওক, আজি কোকৰাঝাৰত যে মেডিকেল কলেজ আছে সেইটোৱে হওক, আজি ছেক্ৰেটাৰীত যে বিল্ডিং তেখেতসকলে আজি য'ত বহি কিনি অফিচটো চলাই আছে, য'ত নিজৰ সেই 40টা ছাবজেক্টছৰ ওপৰত যে ডিপাৰ্টমেণ্টবিলাক চম্ভালাই আছে, সেইবিলাক কোনে বনাই দিছিলে। আজি যে ৰুলিং অপজিশ্যন বা পাৰ্টি বনাবলৈ সুযোগ বা ইলেকশ্যনত যে কণ্টেষ্ট কৰিবলৈ পোৱা এই সুযোগবিলাক আজি 2023 চনৰ চুক্তি হোৱাৰ পিছত 2005 চনৰ পৰা যে প্ৰথমবাৰৰ কাৰণে BTCত কাউন্সিল হিচাপে ইলেকশ্যনটো হৈছিল, তেতিয়াৰ পৰাহে না আজি ইলেকশ্যন আজি আমাৰ BTRত হৈ আছে। আজি নিজে নিজৰ দল সংগঠনৰ কাৰণে কাম কৰিবলৈ সুযোগটো পাইছে। আজি পলিটিকেল ৰাইটছৰ কথা যে তেখেতসকলে কয়, আজি সেইবিলাক সুযোগটো কোন কাৰ সময়ত গঠন হৈছিলে। বহু কথা মই ক'বলৈ নাযাওঁ ৰাইজসকলক। আজি এইখিনিয়ে এটা শ্বৰ্ট ভিডিঅ' কিছু কথা চিম্পল কথাইদি বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু মই যিহেতু প্ৰথমতে কৈছিলোঁ যে মোৰ লেংগুৱেজৰ অলপ প্ৰব্লেম আছে, মই চেষ্টা কৰি আছোঁ শুদ্ধ কৰিবলৈ, আৰু ভুল হোৱা শব্দবিলাকক আপোনালোকে মোক কমেণ্টছৰ যোগেদি জনাই দিব, কাৰেকশ্যন কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু 2025 যিটো কাউন্সিল ইলেকশ্যন হ'বলৈ গৈ আছে, আপোনালোকৰ সমৰ্থন কাৰ লগত হ'ব আৰু কিয় হ'ব, কাৰ মিছন আৰু ভিজনটো আজি এই মুহূৰ্তত সঁচাকৈ ৰাইজক লাভান্বিত কৰিব পাৰে, আৰু কাৰ কাৰ্যকালৰ সময়ত আমি সঁচাকৈ লাভান্বিত হ'ব পাৰিছিলোঁ, আৰু কাৰ চৰকাৰ থাকিলে BTC আৰু উন্নয়নৰ দিশত আগুৱাই যাব বুলি সেই চিন্তাধাৰাইদি আপোনালোকৰ কমেণ্টছটো মই সেই ভিডিঅ'ৰ যোগেদি বিচাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন ষ্টে টিউন, বাই বাই।